নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীসকলে 2024 বৰ্ষৰ হাই সেকেন্ডাৰী পাছ কৰিছে কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব বা কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে নিযুত মইনা আঁচনি অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে 10000 টকাকৈ প্ৰদান কৰিব বা কাক কেনেকৈ প্ৰদান কৰিব কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অকনো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল এতিয়া কথা হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হাই সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকক অসম চৰকাৰে প্ৰদান কৰিব স্কুটি এতিয়া ল'ৰাসকলৰ পাৰ্চেন্টেজৰ ক্ষেত্ৰত মই আপোনালোকক জনাম আৰু ছোৱালীসকলৰ পাৰ্চেন্টেজৰ ক্ষেত্ৰত আপোনালোকক জনাম ছোৱালীসকলৰ পাৰ্চেন্টেজৰ সংখ্যা হৈছে 60% আৰু ল'ৰাসকলৰ পাৰ্চেন্টেজৰ সংখ্যা হৈছে বা তেওঁলোকে 75 নম্বৰ বা 75% পাৰ্চেন্টেজ লাভ কৰিব লাগিব তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব স্কুটি এতিয়া ছোৱালী শতাংশৰ 60% আৰু 75% হৈছে ল'ৰাসকলৰ তেতিয়া যিসকলে তেওঁলোকে লাভ কৰিছে সেই পাৰ্চেন্টেজ তেওঁলোকে নিশ্চয় স্কুটি লাভ কৰিব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলে এই কথা ঘোষণা কৰিছে এতিয়া আপোনালোকক বা তোমালোকক স্কুটি কেতিয়াকৈ প্ৰদান কৰিব সেই সম্পৰ্কে চৰকাৰে কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই যেতিয়া নোটিছ জাৰি কৰিব আপোনালোকৰ বাবে এই ইউটিউব চেনেলতে মই ভিডিঅ' আপলোড কৰিম আপোনালোকে চাই থাকিব তেন্তে আহকচোন এতিয়া মুখ্যমন্ত্ৰী নিযুত আঁচনিখনৰ বিষয়ে নিযুত মইনা আঁচনিখনৰ বিষয়ে কিছুমান কথা আমি জানি লওঁ বন্ধু বান্ধৱীসকল আমি যদি নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবলৈ চাওঁ তেন্তে 12 জুনত আলোচনা হোৱা নিযুত মইনা আঁচনিৰ বিষয়ে কি আলোচনা কৰিছিল সেই সম্পৰ্কে আমি জানিম ইয়াত লেখা আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীৰ শক্তিৰ সবলীকৰণ প্ৰথমতে লিখা আছে উচ্চ শিক্ষাৰ ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালীৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ সাহায্য হিচাপে আৰ্থিক সাহায্য আগবঢ়োৱাত অনুমোদন আৰু দ্বিতীয়ত লেখা আছে উচ্চ মাধ্যমিক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক অৰ্থাৎ ছোৱালীসকলক পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতিৰ বিশেষ বৰ্তমান এই আঁচনিৰ বাবে যোগ্যতা কৰা হৈছে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ কোনোবাই হাই সেকেন্ডাৰী পাছ কৰিছে হাই সেকেন্ডাৰী পাছ কৰি কলেজত নাম ভৰ্তি কৰিছে বা যিসকলে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰি তেওঁলোকে যিহেতু হাই সেকেন্ডাৰীত নাম ভৰ্তি কৰিছে তেওঁলোকৰ ছোৱালীসকলক তেওঁলোকে চৰকাৰে টকা দিব আৰু যদি আপুনি উচ্চ শিক্ষা লাভ কৰিব বিচাৰে সেইবাবেও চৰকাৰে সহায় কৰিব ইয়াত আমি এতিয়া প্ৰথমতে চাম এতিয়া ইয়াত চৰ্তসমূহত আমি চাম যে একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ বাবে 10 মাহত এমাহত আপোনালোকক 1000 টকাকৈ প্ৰদান কৰিব আৰু টোটেল হ'বগৈ আপোনালোকৰ কিমান 10000 টকা মানে প্ৰত্যেক মাহত 1000 কৈ আপোনালোকক প্ৰদান কৰিব যিসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব অৰ্থাৎ যিসকলে হাই সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকে তাৰ পিছত স্নাতৰ প্ৰথম বৰ্ষত যিসকলে BA পাছ কৰিছে যিসকলে হাই সেকেন্ডাৰী পাছ কৰি BAত এডমিশ্যন ল'ব বিচাৰিছে যিসকল ছোৱালী তেওঁলোকক প্ৰদান কৰিব 10 মাহৰ বাবে মাহিলী প্ৰদান কৰিব 1250 টকা আৰু তেওঁলোকক মুঠ হ'বগৈ টোটেল টকাটো হ'বগৈ 12500 টকা আৰু যিসকল স্নাতকোত্তৰ যিসকলে উচ্চ শিক্ষা যাবৰ বাবে বা উচ্চ শিক্ষা কৰিবৰ বাবে যাব বিচাৰে প্ৰথম বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ ছোৱালীৰ বাবে 10 মাহৰ বাবে তেওঁলোকক প্ৰদান কৰিব 2500 টকা আৰু মুঠ 25000 টকা লাভ কৰিব প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ অধীনত লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে জানিব পাৰিছে যদি আপোনালোকৰ ঘৰত ছোৱালী আছে তেন্তে আপোনালোকে নিশ্চয় এই আঁচনিখনৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া এই আঁচনিখন কেতিয়াৰ পৰা কেনেদৰে কাৰ্যকৰী হ'ব সেই সম্পৰ্কে কিবা আভাস দিয়া আছে নেকি আমি কেবিনেট বৈঠকৰ আৰু নোটিছৰ জৰিয়তে আমি জানিব পাৰিম আহকচোন কি লেখা আছে আমি চাম বন্ধু বান্ধৱীসকল
ইয়াত লেখা আছে প্ৰপত্ৰ বিতৰণৰ জৰিয়তে আঁচনিখনৰ মহাবিদ্যালয়ৰ বাবে জুলাই আৰু বিশ্ববিদ্যালয় ছেপ্টেম্বৰত আৰম্ভ হ'ব। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিব পাৰিছে প্ৰপত্ৰৰ বিতৰণৰ জৰিয়তে আঁচনিখনৰ মহাবিদ্যালয়সমূহৰ বাবে জুলাই আৰু বিশ্ববিদ্যালয়সমূহৰ ছেপ্টেম্বৰত আৰম্ভ হ'ব। আঁচনিৰ লাভালাভপ্ৰাপ্ত কৰা চৰ্তাৱলী হিতাধিকাৰীসকলৰ অনুশাসন বজাই ৰাখিব লাগিব আৰু শিক্ষানুষ্ঠানে অধীনত কৰা সকলো নীতি নিয়ম যেনে নিয়মীয়া উপস্থিতি বজাই ৰখা আৰু শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰাসংগিক নিৰ্দেশ অনুসৰণ কৰা আদি মানিব লাগিব। আঁচনিখনৰ হিতাধিকাৰী বুলি গণ্য কৰা নহ'ব, মানে যিসকলে আঁচনিখনক কাক হিতাধিকাৰী বুলি গণ্য কৰা নহ'ব সেইসকলক আমি জনাই আছোঁ। ইয়াত লেখা আছে সংসদ সংবিধায়ক আৰু মন্ত্ৰী কইনাসকল, মানে যিসকলৰ সংসদক আছে বিধায়ক আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব। বিবাহিত ছাত্ৰীক স্নাতকোত্তৰ BEd শিক্ষাৰ্থীৰ বাহিৰে, মানে যিসকলে বিবাহ হৈ পেলাই তেওঁলোকে BA পঢ়ে বা তেওঁলোকে হাই ছেকেণ্ডেৰী পঢ়ে তেওঁলোকক এই আঁচনিখনৰ বা মইনা নিযুত আঁচনিত অন্তৰ্ভুক্ত নকৰে। প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ অধীনত স্কুটিপ্ৰাপ্ত ছাত্ৰীক মানে তেওঁলোকক নিদিয়ে, মানে কোনো শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ পৰা নাম কাটি দিয়ে তেন্তে তেওঁলোকে নিযুত মইনাৰ বাবে যোগ্য হ'ব পাৰিব। যদি আপোনালোকে স্কুটি লাভ কৰে, স্কুটি লাভ কৰিলে আপোনালোকে কিন্তু 10,000 টকাটো বা যিহেতু প্ৰথম অৱস্থাত হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাবিলাকক 10,000 টকা প্ৰদান কৰিব, যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিবৰ বাবে BEd নামভৰ্তি কৰিবৰ বাবে 12,500 টকা আপোনালোকক প্ৰদান কৰিব আৰু যিসকল উচ্চ শিক্ষা লাভ কৰিব তেওঁলোকক 25,500 টকা দিব। এতিয়া আঁচনিখনৰ ইয়াত চাই আছোঁ, এই আঁচনিৰ দ্বাৰা 2 লাখতকৈ অধিক ছাত্ৰীৰ লাভান্বিত হ'ব বুলি ধাৰ্য কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে মেট্ৰিক পাছ সামগ্ৰীৰ মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ সামাজিক অশুভ শক্তি দূৰ কৰাৰ সহায়ৰ হাত কৰিব। এই আঁচনিৰ ধন 11 অক্টোবৰৰ পৰা DTPৰ জৰিয়তে সকলো হিতাধিকাৰীক বিতৰণ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এই আঁচনিখনৰ জৰিয়তে আপোনালোকে 11 অক্টোবৰত লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপোনালোকে জানিব পাৰিছে। এতিয়া ইয়াত লেখা আছে মেধাৱী শিক্ষাৰ্থীলৈ প্ৰেৰণামূলক অনুদান। এই শিক্ষাবৰ্ষৰ পৰা 75%তকৈ অধিক নম্বৰ লাভ কৰা ল'ব আৰু ছোৱালীৰ উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান হিচাপে 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, মইনা নিযুত আঁচনিৰ আপোনালোকক সৰু কিছুমান আভাস দিলোঁ বা আপোনালোকে নিশ্চয় বুজি পালে। যদি এতিয়াও আপোনালোকে বুজি পোৱা নাই তেন্তে প্লিজ কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।